Hello viewers, welcome back to our channel. আশা কৰো আপোনালোক সবাই ভালে আছে। সো ইতিমধ্যে আপোনালোকৰ মাজলৈ এটা বহুত ডাঙৰ আপডেট আহি পৰিছে যেটো কাৰণ আপোনালোকে ইমান দিন ধৰি বা ইমান বছৰ ধৰি ওয়েট কৰি আছিল। সো আপডেটটো হৈছে আমাৰ 4500 ৰ প্ৰথম ভেৰিফিকেশন লিষ্ট জাৰি কৰা হৈছে। সো এই ভেৰিফিকেশন লিষ্টৰ ওপৰত ভিত্তি কৰি যিবিলাক টপিক আপোনালোকৰ মাইন্ডত কনফিউজন ক্ৰিয়েট কৰিছে, সো গোটেইবিলাক আজি আমি আলোচনা কৰিম। ঠিক আছে, সো বলক আমি ভিডিওটো স্টাৰ্ট কৰো। সো আজিৰ আমাৰ প্ৰথম পইণ্ট হৈছে যে কিমান প্ৰাৰ্থীৰ নাম আহিছে। ঠিক আছে, মানে কিমান ষ্টুডেণ্টক মাতা হৈছে প্ৰথম যেটো ভেৰিফিকেশন লিষ্ট দিয়া হৈছে তাতে। সেকেন্ড, কেইটা ভেৰিফিকেশন লিষ্ট আহিব বা কেতিয়া আহিব, মানে যেটো প্ৰথম ভেৰিফিকেশন লিষ্ট জাৰি কৰা হৈছে, সো আৰু পৰৱৰ্তী সময়ত ভেৰিফিকেশন লিষ্ট আহাৰ কিবা সম্ভাৱনা আছে নেকি বা আহিলেও কেতিয়া আহিব এটো আলোচনা কৰিম। 3 নম্বৰ, কিমান ৰেশিওত মাতিছে ষ্টুডেণ্টসকল, মানে কিমান ৰেশিওত মতা হৈছে প্ৰাৰ্থীসকলক। ঠিক আছে, এটো আলোচনা কৰিম। তাৰ পিছত নাম নাই অহা প্ৰাৰ্থীসকলৰ নাম আহিবনে, এটো বহুত ইম্পৰ্টেন্ট টপিক হয় হা। যিবিলাক ষ্টুডেণ্টৰ নাম আহা নাই এইবিলাক অলপ চাব, তেতিয়া ক্লিয়াৰ হৈ যাব। 5 নম্বৰ, ক'ত যাব লাগিব ভেৰিফিকেশনৰ কাৰণে, এটো বহুত ইম্পৰ্টেন্ট যে যিবিলাক ষ্টুডেণ্টৰ নাম আহিছে সেইবিলাক ষ্টুডেণ্টে ক'ত যাব লাগিব ভেৰিফিকেশনৰ কাৰণে। সো আজি আমাৰ প্ৰথম টপিকটো হৈছে যে কিমান প্ৰাৰ্থীৰ নাম আহিছে। আপোনালোকে ইতিমধ্যে দেখিছে যেহেতু, তো প্ৰাৰ্থীৰ নাম আহিছে 2639। ইমান কেইটা ষ্টুডেণ্টৰ বা প্ৰাৰ্থীৰ নাম আহিছে প্ৰথম ভেৰিফিকেশন লিষ্টত। ঠিক আছে, বুজি পালে। তাৰ পিছত কেইটা ভেৰিফিকেশন লিষ্ট আহিব আৰু কেতিয়া আহিব। ইতিমধ্যে আপোনালোকে জানে যে ফাৰ্ষ্ট লিষ্টটো আজি জাৰি কৰা হৈছে আৰু ভেৰিফিকেশন ডেট ষ্টাৰ্ট হ'ব আমাৰ 28 to 31 লৈকে হ'ব। প্ৰথম যেটো ভেৰিফিকেশন কামবিলাক 28 ৰ পৰা 31 লৈকে কামটো চলিব। আৰু সেকেন্ড যেটো লিষ্ট আহিব, এটো সেকেন্ড লিষ্টটো আহিব 30 জানুৱাৰী। তো তাৰ পিছৰে পৰাই মানে যে সেকেন্ড ফেজৰ যেটো ভেৰিফিকেশন এটো স্টাৰ্ট হৈ যাব। সো আৰু ভেৰিফিকেশনৰ ডেট আমাৰ দিয়া হৈছে 28 জানুৱাৰী to 6 ফেব্ৰুৱাৰী লৈকে হ'ব হা। ইয়াৰ ভিতৰতে আমাৰ ফাৰ্ষ্ট আৰু সেকেন্ড ভেৰিফিকেশন লিষ্টৰ যে কামবিলাক বা সেকেন্ড ফেজ বা ফাৰ্ষ্ট ফেজৰ কামবিলাক গোটেইবিলাক শেষ পাব 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰী লৈকে চলিব। ঠিক আছে, বুজি পালে আপোনালোকে। তাৰ পিছত কিমান ৰেশিওত মাতিছে প্ৰাৰ্থীসকলক। সো ইতিমধ্যে আপোনালোকে দেখিছে যেহেতু প্ৰাৰ্থী সংখ্যা কিমান আছে প্ৰথম ভেৰিফিকেশন লিষ্টৰ 2639 আৰু আমাৰ টোটাল ক্যান্ডিডেট মানে পোষ্ট কিমান আছে 4500। ঠিক আছে, সো ইয়াতে না 1.1 লৈছে না 1.2 লৈছে। ঠিক আছে, তেতিয়াহলে আপোনালোকে ক'ব যে কেনেকে ললে। সো এইটো হিয়তে এটা মিডিল ফেজত কিবা ডাটা লৈছে বা হিয়তে ক্যান্ডিডেট প্ৰাৰ্থীসকলক মাতিব। ঠিক আছে, যদি 1.1 মাতে তেতিয়াহলে কি হ'ব, এটা প্ৰবলেম থাকি যাব যে যদি কোনোবা ষ্টুডেণ্টৰ ডকুমেন্ট ইস্যু হৈ যায় তেতিয়া এই পোষ্টটো খালি হৈ যাব। সো এই কাৰণে ইয়াতে 1.1 মাতা নাই। আৰু 1.2 মাতিলে তেতিয়াহলে কি হ'ব, মানে 9000 প্ৰাৰ্থীক মাতিব লাগিব। তো এইটো নামাতে বহুত মানে প্ৰবলেম হৈ যাব ভেৰিফিকেশনত। সো হিয়তে কি কৰিব, মিডিল এটা মানে ফেজ ওলাইছে যে 1.1 না 1.2 না, ইয়াৰ মিডিলত এটা কিবা ষ্টুডেণ্ট লৈ ডকুমেন্ট ভেৰিফিকেশন কৰাব। যদি কোনোবা ষ্টুডেণ্টৰ প্ৰাৰ্থীৰ ডকুমেন্টত কিবা ইস্যু থাকে তেতিয়াহলে এই ষ্টুডেণ্টৰ পৰাই লৈ কেনে এই জায়গাটো ফিল কৰি দিব। ঠিক আছে, তো ৰেশিওটো এনেকৈ লৈছে। তাৰ পিছত নাম নাই অহা প্ৰাৰ্থীসকলৰ নাম আহিব নেকি। সো এইটো এনসাৰ হয় ইয়েস, কিয়নো সেকেন্ড যেহেতু ভেৰিফিকেশন লিষ্ট আহিব তাতে যিবিলাক ষ্টুডেণ্টৰ নাম আহিব আৰু মই দেখিবলৈ পাইছো যে বহুত ক্যান্ডিডেটৰ মাৰ্ক 71 68 69 তথাপি ইহঁতৰ নাম আহা নাই। সো আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ নামটো নেক্সট যেটো ফ্ৰেজ ভেৰিফিকেশন হ'ব তাতে আহি যাব। ঠিক আছে, তাৰ পিছত ক'ত যাব লাগিব ভেৰিফিকেশনৰ কাৰণে, এটো ইম্পৰ্টেন্ট হয়। সো মই ভেন্যুটো লিখি দিছো যে গ্ৰাউণ্ড ফ্লোৰ হল ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা, ইয়াতে যাব লাগিব। ঠিক আছে, আৰু যেটো মৰ্নিং ফেজৰ ভেৰিফিকেশনটো টাইমটো আপোনালোকে স্ক্ৰীনত চাব 10টাৰ পৰা 1টা বজালৈকে হ'ব মৰ্নিং ফেজৰ যিবিলাক আছে, আৰু আফটাৰনুন হ'ব 2টাৰ পৰা 5টা লৈকে ভেৰিফিকেশনটো হ'ব। সো আশা কৰো আপোনালোকে ইতিমধ্যে যিবিলাক মাইন্ডত কনফিউজন চলি আছে মই এইটো ক্লিয়াৰ কৰি দিবলৈ সক্ষম হৈছো।
আৰু নেক্সট ভিডিঅ'ত আমি আৰু ডিটেইলছ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে ডকুমেণ্টছ কি ল'ব লাগিব যদি কাৰোবাৰ নেমত কিবা ইছ্যু থাকে এফিডেভিট ল'ব লাগিব নেকি কাৰ এফিডেভিট ল'ব নালাগে গোটেইবিলাক বস্তু আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম চ' আজিৰ কাৰণে ইমানেই